আপুনি নিজৰ লক্ষ্যৰ ফালে এনেকৈ আগবাঢ়ি গৈ থাকক যেনেকৈ এজন ফুটবল প্লেয়াৰে সকলো বাধা নেওচি ফুটবলটো আগবঢ়াই লৈ যাই থাকে গ'ল পোষ্টৰ ফালে। এই স্বাৰ্থপৰ মানুহৰ কথাত গুৰুত্ব নিদিব, কাৰণ যেতিয়া আপুনি সফল হ'ব সেইদিনা এওঁলোকৰ মুখ এনেই বন্ধ হৈ যাব। বাফে এটা কথা কৈছিল, মানুহৰ আচল পঢ়া তেতিয়া ষ্টাৰ্ট হয় যেতিয়া তেওঁ ডিগ্ৰী কমপ্লিট কৰে, কিন্তু আমিবোৰে যেতিয়া ডিগ্ৰী কমপ্লিট হয় ন তেতিয়া আমি ভাবোঁ যে সেই আজিৰ পৰা পঢ়া শুনা শেষ, পাৰ্টি কৰোঁ, এনজয় কৰোঁ। আৰে আচল পৰীক্ষাটো এতিয়া ষ্টাৰ্ট হ'ব ডিগ্ৰী পাছ কৰাৰ পিছত জীৱনৰ ওপৰত। ডিগ্ৰীলৈকে জীৱন নামৰ ফিল্মখনৰ টেইলৰহে আছিল যে এই ফিল্মখন ষ্টাৰ্ট হয় ডিগ্ৰী কমপ্লিট কৰাৰ পিছত। গতিকে ডিগ্ৰী কমপ্লিট কৰোঁতে আপুনি নিজকে নাভাবিব যে মই বহুত ছাকচেছ হ'লোঁ। ছাকচেছ কি আপুনি ডিগ্ৰী পাছ কৰাৰ পিছতহে উপলব্ধি কৰিব। জীৱনত কেতিয়াও অভাৰ এক্সাইটমেণ্ট নহ'ব। এক্সাইটমেণ্ট লাগে জীৱনত, মানুহ সকলোকে এক্সাইটমেণ্ট লাগে, কিন্তু অভাৰ এক্সাইটমেণ্ট নহয়। অভাৰ এক্সাইটমেণ্টে আপোনাক জীৱনত কেতিয়াও আগবাঢ়ি যাব নিদিব, হাৰি যাব। গতিকে অভাৰ এক্সাইটমেণ্ট আপুনি ত্যাগ কৰক। জীৱনত কেতিয়াও ডিমোটিভেট নহ'ব। লাগিলে আপুনি 1000 বাৰ ফেইল হওক, লাগিলে আপুনি 1000 বাৰ ভাগৰি পৰক, ফেইল হোৱাৰ পিছতো যেতিয়া আপুনি মটিভেট হৈ থাকিব, নিজক লৈ কাম কৰি গৈ থাকিব, কষ্ট কৰি থাকিব, তেতিয়া এদিন নহয় এদিন ছাকচেছ সদায় এক্সপিৰিয়েঞ্চৰ পৰা আহে, আৰু এক্সপিৰিয়েঞ্চ সদায় বেড এক্সপিৰিয়েঞ্চৰ পৰা আহে।